পুনৰবাৰ স্বাগতম জনাইছোঁ এছকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে আৰু পুনৰবাৰ 20টা MCQৰ লগত আকৌ আমি আলোচনা কৰিম লেসন 5 যেটো ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ পৰা প্ৰত্যেকবাৰ পৰীক্ষাত অহা দেখা পায় গতিকে আপোনালোকে নিশ্চয় এইটো ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি সেই আশাৰে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে টানিছোঁ মেট্ৰিক পৰীক্ষাৰ বাবে বেছি ইম্পৰ্টেণ্ট হয় দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব তেতিয়া ধুনীয়াকৈ বুজি পাব আৰু MCQ হৈ ইয়াতে গতিকে আপোনালোকে ধুনীয়াকৈ এইখিনি চালে গম পাব আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে নতুন থকা কেইজনে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ইম্পৰ্টেন্স ভিডিঅ'খিনি পাবলৈ গতিকে মই পঢ়ি দিছোঁ ইয়াতে আপোনালোকৰ ইয়াতে ক্লিয়াৰ হৈ যায় কুৱেশ্যন নম্বৰ 1 পৃথিৱীৰ আদিমতম লিখিত গ্ৰন্থখন ধৰ্মগ্ৰন্থ কি যজুৰ্বেদ অৰ্থবেদ সামবেদ আৰু ঋগ্বেদ আনসাৰটো হৈছে ঋগ্বেদ সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ঋগ্বেদৰ পৰা লোৱা হৈছে সংহিতাৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে আৰু মাৰ্কণ্ডেয় পুৰাণৰ পৰা লোৱা হৈছে গতিকে মুণ্ডক উপনিষদৰ পৰা লোৱা হয় কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল ৰাজেশ্বৰ সিংহ চন্দ্ৰকান্ত সিংহ ৰুদ্ৰসিংহ ৰাজমোহন সিংহ আনসাৰটো হৈছে ৰুদ্ৰসিংহ কুৱেশ্যন নম্বৰ 4 তলত দিয়া জনগোষ্ঠীৰ কোনটো ধৰ্ম বৌদ্ধ ধৰ্মাৱলম্বী খাচী আদি খামতি আৰু কাৰ্বি আনসাৰটো হৈছে খামতি তলৰ কোনবিধ ভাৰতীয় দ্ৰৌপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ কথাকলি ভাৰতনাট্যম কুচিপুড়ি ওড়িশী আনসাৰটো হৈছে কুচিপুড়ি তলৰ কোনজন প্ৰাচীন ভাৰতৰ দাৰ্শনিক কৌটিল্য মুদ্ৰক ৰামানুজ কৌন্দ্ৰিক আনসাৰটো হৈছে ৰামানুজ তলৰ কোনবিধ দৰঙৰ লোক নৃত্য ওজাপালি দেওধনী আৰু থিয়নাম তাৰপিছত ভোৰতাল নৃত্য আনসাৰটো হৈছে দেওধনী নামঘোষা গ্ৰন্থখন কোনে ৰচনা কৰিছিল কৌটিল্য শংকৰদেৱ মাধৱদেৱ আৰু ভট্টদেৱ আনসাৰটো হৈছে মাধৱদেৱ ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ ৰচক কোন আব্দুল কালাম আজাদ সুভাষ বসু কৌটিল্য জৱাহৰলাল নেহেৰু আনসাৰটো হৈছে জৱাহৰলাল নেহেৰু অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি জোনাকী অৰুণোদয় বাঁহী উষা আনসাৰটো হৈছে অৰুণোদয় আজান পীৰ কেতিয়া অসমলৈ আহিছিল খুব ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰে বাৰে পৰীক্ষাত এইটো আহিবলৈ দেখা পায় আপোনালোকে অলপ মন দি চাই যাব এনেধৰণৰ হয় যে পৰীক্ষাত MCQ দেখাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ এনেধৰণৰ কনফিউজন এটা আহি পৰে যে লাগে এইটো হ'ব আনসাৰটো এইটো হ'ব বাট নহয় আপোনালোকে অলপ গুৰুত্ব দি যাব যাতে তেতিয়া অতি সহজ হয় MCQত নম্বৰ লাভ কৰিবৰ বাবে গতিকে এইটো বেছি ইম্পৰ্টেন্স ৰুদ্ৰসিংহৰ দিনত লৰা ৰজাৰ দিনত শিৱসিংহৰ দিনত আৰু গদাধৰ সিংহৰ দিনত আনসাৰটো হ'ব গদাধৰ সিংহৰ দিনত ভাৰতীয় চিত্ৰকলাক কেইটা ভাগত ভগাব পাৰি 3টা 2টা 4টা 5টা 2টা ভাগত ওজাপালিৰ ভাগ কেইটা 2টা 3টা 4টা এটা আনসাৰ 2টা নগাসকল কোন প্ৰজাতিৰ লোক অষ্ট্ৰিক মংগোলীয় নেগ্ৰোটো প্ৰজাতিৰ আৰু অষ্ট্ৰলয়েড আনসাৰটো হৈছে নেগ্ৰোটো প্ৰজাতিৰ অন্ধ্ৰপ্ৰদেশৰ ভাষাটোৰ নাম কি তেলেগু কন্নড়া কন্নড়ী আৰু উৰিয়া আনসাৰটো হৈছে তেলেগু ৰাম বিজয় গ্ৰন্থখন কোনে ৰচনা কৰিছিল কৌটিল্য শংকৰদেৱ মাধৱদেৱ সুকুমাৰ বৰকাইত আনসাৰটো হৈছে শংকৰদেৱ কথাগীত গ্ৰন্থখন কোনে ৰচনা কৰিছিল ভট্টদেৱ শংকৰদেৱ মাধৱদেৱ সুকুমাৰ বৰকাইত আনসাৰটো হৈছে ভট্টদেৱ ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল শংকৰদেৱ ভট্টদেৱ সুকুমাৰ বৰকাইত আৰু কলহন আনসাৰটো হৈছে ডি কলহন পদ্যগীতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল জৱাহৰলাল নেহেৰু গোবিন্দ মিশ্ৰ ভট্টদেৱ আৰু কলহন গোবিন্দ মিশ্ৰ তলৰ কোনটো গীত লোকগীতৰ ভিতৰত নপৰে কামৰূপী লোকগীত থিয়নাম হোলী গীত আৰু নিচুকনি গীত আনসাৰটো হৈছে হোলী গীত লাষ্ট ওৱান 20 নম্বৰ খুব ইম্পৰ্টেণ্ট নাগালেণ্ডৰ ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি হৰ্ণবিল উৎসৱ জোনবিল উৎসৱ নাগালিম উৎসৱ ওপৰ এটাও নহয় আনসাৰটো হৈছে হৰ্ণবিল উৎসৱ
ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইটো আছিলে 20টা MCQ গতিকে আপোনালোকে ধুনীয়াকৈ চাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ